নমস্কাৰ মই ডক্টৰ ইফতিকাৰ হুছেইন মই এজন মানসিক ৰোগ বিশেষজ্ঞ আজি মই মোৰ ভিডিঅ' মেছেজটোৰ জৰিয়তে মোৰ ৱেবছাইট আৰু প্লেটফৰ্ম ৰুহানি.com বিষয়ে অকণমান কথা ক'বলৈ আগবাঢ়িলোঁ এতিয়া ৰুহানি.com আমি কেইটামান লক্ষ্য আগত ৰাখি ৰুহানি.comটো ষ্টাৰ্ট কৰিছোঁ তাৰে ভিতৰত প্ৰথম লক্ষ্যটো হ'ল যে মন আৰু মানসিক ৰোগৰ লগত জড়িত সকলো ধৰণৰ প্ৰশ্ন আৰু সকলো ধৰণৰ ব্যাখ্যা যিবোৰ আমাৰ সাধাৰণতে ইনফৰ্মেশ্যনবোৰ আমাৰ মাজত এভেইলেবল নাথাকে সেই ইনফৰ্মেশ্যনখিনি আমি যাতে সৰ্বসাধাৰণৰ আগত আগবঢ়াব পাৰোঁ। 2 নম্বৰতে যেতিয়া আমি মানসিক ৰোগৰ বিষয়ে কথা পাতোঁ ইয়াৰ লগতে বহুত বেছি ষ্টিগমা এছ'চিয়েটেড হৈ থাকে। এই ষ্টিগমাটোৰ কাৰণে বহুত মানুহ ডাইৰেক্টলি সহায়ৰ কাৰণে আগবাঢ়িব নোৱাৰে। এতিয়া যদি ছ'চিয়েল মিডিয়া বা ভায়া ইণ্টাৰনেট মানুহ এজনে কাৰোবাৰ পৰা সহায় বিচাৰিব বিচাৰে তেতিয়াহ'লে এই প্লেটফৰ্মটোৱে আপোনালোকক সহায় কৰিব যাতে আপোনালোকে ঘৰত বহিও আপোনালোকৰ অসুবিধাবোৰৰ বিষয়ে প্ৰকাশ কৰিব পাৰে আৰু আমি পৰাপক্ষত আপোনালোকৰ সেই অসুবিধাবোৰৰ ওপৰত যিমান পাৰি সহায় সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰিম। এতিয়া আমি যিহেতু মানসিক ৰোগৰ কথা কৈছোঁ বা মানসিক সুস্থতাৰ কথা কৈছোঁ মানসিক সুস্থতা বা মানসিক ৰোগৰ লগত জড়িত ষ্টিগমাটো কিহৰ কাৰণে আহিলে কেনেকৈ আহিলে এই বিষয়ে আলোচনা কৰাতকৈ ইম্পৰ্টেণ্ট হ'ল মই ভাবোঁ যে আমি এই ষ্টিগমাটো কেনেকৈ কম কৰিব পাৰোঁ। ষ্টিগমা কম কৰাৰ কাৰণে সাধাৰণতে আমি জাগৰূক কৰিব লাগিব। জাগৰূক হ'লে আমি যেতিয়া লক্ষণখিনি গম পাম কোনটো বস্তুক আমি কোনটো সময়ত আমি সুস্থ মানসিকতাৰ কথা ক'ব পাৰিম সুস্থ মগজুৰ কথা কওঁ বা সুস্থ মনৰ কথা কওঁ আৰু কোনবোৰ হৈছে কি মানসিক বেমাৰৰ লক্ষণ সেই পাৰ্থক্যটো যেতিয়া সৰ্বসাধাৰণে বুজি পায় তেতিয়াহ'লে মানুহে সেইটোৰ কাৰণে সহায় বিচাৰিবলৈ আগবাঢ়িব পাৰে। এতিয়া শাৰীৰিক বেমাৰ এটা হ'লে শাৰীৰিক বেমাৰত আমি যিহেতু যিবোৰ লক্ষণ থাকে সেইবোৰ আমাৰ কাৰণে চিনাক্ত কৰাত বহুত সুবিধা যিহেতু সেইটো আমাৰ নৰ্মেলতকৈ বহুতখিনি বেলেগ থাকে কিন্তু মানসিক বেমাৰত কি হয় আমাৰ লক্ষণবোৰ সদায় নৰ্মেল আমাৰ যিখিনি স্বভাৱ চৰিত্ৰ থাকে তাৰ লগতে জড়িত থাকে। সেইটো কাৰণে আমি বহুত সময়ত ভাবি লওঁ যে এইবোৰ মানুহজনে নিজৰ ইচ্ছাৰে কৰি আছে বা এইটোত ঘৰৰ মানুহৰ কিবা দোষ আছে এনেকুৱা ধৰণৰ বহুত ধৰণৰ প্ৰশ্নই আমাক মানে ষ্টিগমাটো বঢ়াই দিয়ে যিটোৰ কাৰণে আমি আগবাঢ়ি আহিবলৈ লাজ পাওঁ বা বহুত দেৰিকৈ আগবাঢ়ি আহোঁ যিটোৰ কাৰণে ভৱিষ্যতে গৈ আমাৰ ট্ৰিটমেণ্টটোত বহুতখিনি গেপ আহি যায়। গতিকে এই গোটেইখিনি বস্তু যাতে অকণমান হ'লেও আমি দূৰ কৰিব পাৰোঁ সেই আশা ৰাখি আমি এই ৱেবছাইটটোত বহুতখিনি কাম কৰি আহিছোঁ আৰু কাম কৰিবলৈ আগবাঢ়িছোঁ। আমি উদাহৰণস্বৰূপে লওঁ আমি কিছুমান সৰু সৰু ভিডিঅ'জ আপলোড কৰিম যিবোৰত মানসিক ৰোগৰ লগত জড়িত যিবোৰ ইনফৰ্মেশ্যনছ থাকিব সাধাৰণ ইনফৰ্মেশ্যনছবোৰ সেইবোৰ আমি আগবঢ়াম আৰু তাৰ লগতে আমি কিছুমান সৰু সৰু আৰ্টিকলছ লিখিম যিবোৰত আপোনালোকে বহুতখিনি মানসিক ৰোগৰ লগত জড়িত বা মনৰ লগত জড়িত বা মগজুৰ লগত জড়িত কথাৰ বিষয়ে অৱগত হ'ব। এই আশা ৰাখি আমি এই ভিডিঅ'টো মই সামৰণি মাৰিছোঁ আৰু আপোনালোকৰ সকলোৰে পৰা সহায় সহযোগিতাৰ আশা থাকিলে। ধন্যবাদ।